নমস্কাৰ, নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে লক্ষী পূজা, তো আমাৰো ঘৰত মানে সৰুকৈ এনেকৈ আয়োজন কৰা হৈছে। আৰু ইফালে মই ষ্টিক বনাই আছোঁ চাউলেৰে। ইয়াতে যিহেতুকে লক্ষ্মী মাক থ'ম, সেইকাৰণে আগতে অকণমান চাউলেৰে এনেকৈ দি দিছোঁ। আৰু ইফালে তামোল, কেঁচা তামোল, পাণ এইবোৰ মায়ে ধুনীয়াকৈ দিছে। মই এতিয়া ধুনীয়াকৈ আগবঢ়াই দিওঁ ভগৱানক। এনেকৈ আৰু পূজা আৰম্ভ কৰিলোঁ। আৰু ইফালে আমাৰ লক্ষী মাৰ মূৰ্তি এয়া আগতে অনা আছিল, তো আজি ধুনীয়াকৈ ধুই মেলি প্ৰায় ল'লোঁ। আৰু ইফালে আমাৰ পূজা আৰম্ভ হৈ গ'ল, চাকি দিলোঁ। আৰু ইফালে আমাৰ ধানটো লাগিবই লক্ষী পূজাত, তো তাকো দিলোঁ। আৰু ইয়াৰ কামৰ মাজতে এবাৰ মোকো দেখুৱাই দিছোঁ। আৰু এতিয়া মই চাকি জ্বলাওঁ, গোটেই মানে ঘৰৰ দুৱাৰ মুখে দুখুৰকৈ চাকি দিওঁ। আৰু এয়া মই দিব লৈছোঁ। আৰু ইফালে মই কেমেৰা ধৰি আছোঁ অকলে খুব দিগদাৰ হৈছে। আৰু এনেকৈ মই বনাইছোঁ পিঠাগুড়ি, আৰু হোলী আছিল, হোলী অনা আছিল, সেইকাৰণে তেনেকৈ বনাইছোঁ। আৰু ইফালে মোৰ দিয়া হৈ গ'ল। এয়া হৈছে আমাৰ টিভি ৰুমটো, দেখিয়ে থাকে আপোনালোকে, তো ইয়াতেও দিলোঁ। আৰু ইফালে মা আৰু দাদা মানে টিভি চাই আছে, মই চাকি জ্বলাই আছোঁ, তাকে চাইও আছে। তো ইয়াতে চাকি দি দিলোঁ। মইতো বনাইছিলোঁ পিঠাগুড়ি আৰু হোলীৰে ডাঙৰ কৰি বাৰান্দাত। আৰু ইফালে আমাৰ চাকি দিয়া হৈ গ'ল। আৰু এতিয়া আহিছোঁ পাকঘৰত, মানে পাকঘৰটো বনাইছোঁ মই এনেকৈ, তো ইয়াতেও চাকি দি লওঁ এতিয়া। আৰু এয়া হৈছে আমাৰ তুলসী তল, তো ইয়াতে চাকি দিবই লাগিব, তো এইফালেও দি দিলোঁ। আৰু এনেকৈ আৰু এইটো আমাৰ নতুনকৈ বনাইছিলোঁ যে ৰুমটো দেখুৱাইছিলোঁ আপোনালোকক, তো তাতেও দিলোঁ, এনেকৈ বনাইছোঁ। আৰু এই আমাৰ সৰু সুৰাকৈ লক্ষী পূজা পতা হৈছে ঘৰত। আৰু ইফালে আমাৰ মায়ে প্ৰসাদৰ কাৰণে চব ৰেডি কৰি দিছে, এইবোৰ চব মায়ে কৰে। আৰু লক্ষী পূজা বুলি ক'লে ধূপ ধূনাৰে পূৰা ঘৰটো আৱৰি থাকিব লাগে, তো সেইকাৰণে মায়ে মানে এইবোৰ জ্বলাই দিলে। মই এইফালে ঘূৰাই আছোঁ গোটেই ঘৰখন। আৰু ইফালে হৈছে পাকঘৰটো আজি বেছিকৈ ঘূৰাইছোঁ অকণমান, যাতে লক্ষ্মী মাই কৃপা কৰক আমাৰ ঘৰখনত। বাকী আৰু ইয়াত ধানৰ মুঠি এতিয়া মই লগাব নোৱাৰোঁ ওপৰত উঠি কেনে, সেইকাৰণে দাদাই লগাই দি আছে। আমাৰ দাদাই মানে লগ পাই এইবোৰ লগাবৰ কাৰণে, মই নোৱাৰোঁ। আৰু এয়া মায়ে পূৰা টিভি চোৱাত ব্যস্ত। আৰু এয়া অকণমানি ধান আছে, আৰু এইখিনি মই যাওঁ পাকঘৰত লগাই দিম। তথাপিতো মই লগ নাপাওঁ, পীৰা দি কেনে হ'লেও উঠিমেই আৰু। আৰু ইফালে আমাৰ দাদা ঠাণ্ডা চাওকচোন, কম্বল চম্বল উৰি টিভি চাই আছে। আৰু এয়া মই ধূনা ঘূৰাই আছোঁ, লগতে ফেন দি আছোঁ যে, পূৰা একদম গোটেই ৰুমটো ধোঁৱা হৈ গৈছে। আৰু এনেকৈ নিউজ চাই আছে মা আৰু দাদাই। আৰু এয়া হৈছে আমাৰ মা আৰু মই শোৱা বিচনাখন, ইফালেও ধুনীয়াকৈ ঘূৰাই দিলোঁ। আৰু এয়া মই পূৰা ধূনা ঘূৰোৱাত ব্যস্ত। আৰু মই এতিয়া ধূনা ঘূৰাই আছোঁ অকলে, মা আৰু দাদা টিভি চাই আছে। তো এতিয়া মই এনেই আছোঁ ইয়াতে, অলপ পিছতে আৰু প্ৰসাদ খাব হ'বই। তো আমাৰ এনেকৈ সৰু সুৰাকৈ, আৰু ইমান ডাঙৰকৈ আয়োজন কৰা নাই ঘৰতে। আৰু ইফালে ষ্টিকাৰ আনিছিলে দাদাই, তো ইফালে 4টা জইন হৈ আছে, তো এনেকৈ কাটি মানে ভাগ কৰি দিছে। আৰু কেইটামান আনিছে, এইকেইটা ভাল লাগিছে, এইকেইটা মই লগালোঁ। আৰু এনেকৈ কাটি দিছে, ইয়াতে আঠা থকা বুলি ভাবি কেনে কাটিছিলে, কিন্তু ইয়াতে আঠা নাই, ডাইৰেক্ট কাগজখনেই। আৰু ইফালে দাদাই কাটাত ব্যস্ত পুৰা, মায়ে মানে চাই আছে আমাক। ইফালে দাদাই আঠা আছে বুলি এনেকৈ লাৰি আছিল, কিন্তু আঠা নাই ইয়াতে। আমাক ঠগালে এইবাৰ। তো এইখনত এয়া আছিল আঠা, ইফালে দুৱাৰমুখতে লগাই দিছোঁ এনেকৈ। আৰু ইফালে লৈ দিলোঁ গডৰেজত। আৰু ইফালে লক্ষ্মী মা এনেকৈ দি দিছোঁ। আৰু এয়া ভোগৰ কাৰণে মায়ে এইবোৰ ৰেডি কৰি থৈ দিছে।
আৰু ইফালে মায়ে কেঁচা ভোগ বনাবৰ কাৰণে কল, গাখীৰ, মৌ, ঘিউ সকলো দি কেনে এনেকৈ বনাইছে। আৰু এয়া আমাৰ মায়ে প্ৰত্যেক বছৰে বনায় আৰু খায়ো খুব ভাল লাগে। তো এয়া প্ৰথমতে লক্ষ্মী মাক দিলোঁ। আৰু ইফালে আমাৰ আজি ৰাতি খাবৰ কাৰণে চব্জি আৰু লুচি আৰু ৰুটি দুয়োটাই বনাব। তো ইফালে মায়ে চব্জি কাটি ৰাখিছে, ৰঙালাও, আলু, চয়াবিন। আৰু এয়া মই এইকাৰণে গেছটো কমাই দিছোঁ। আৰু এয়া আমাৰ প্ৰসাদ হৈ গ'ল। এয়া মা মোৰ দাদাৰ কাৰণে। আৰু ইফালে দাদাই টিভি চাই আছে। তো ইফালে ফাৰ্ষ্ট তাকে দিছোঁ। কেনেকুৱা হৈছে সুধিছে, ভাল হৈছে বুলি কৈছে। আৰু এয়া অলপমান বুট খাব। আৰু ইফালে আমাৰ মাক দিলোঁ। মায়ে ইফালে চব্জি বনাই আছে। অলপতে কাটি ৰেডি কৰিছিলে, এতিয়া চব হৈয়ে গ'ল। আৰু এয়া মই লুচি বনাবৰ কাৰণে এনেকৈ গোল গোল কৰি থৈ দিছোঁ। ইফালে তেলখিনি গৰম হ'ব দিছোঁ আৰু ইফালে মই লুচি ভাজি আছোঁ। আৰু এয়া হৈয়ে গ'ল আৰু আমাৰ এয়া সকলো ৰেডি হৈ গ'ল। এতিয়া আমি খাওঁ। আৰু এয়া আমাৰ দাদা, এয়া আমাৰ মা। তো বাই।